Hello friend, welcome to my YouTube channel. আজি বহুত দিনৰ মূৰত এটা ব্লগ বনালো। একো নাই, পিছে আপোনালোকৰ ফালে গৰম কেনেকুৱা? একদম আমাৰ ইয়াতেতো একদম গেলাই দিছে একদম। তো পিছফালে ঠেৰেং, বাপৰে বাপ। যাওঁ অলপমান নদী ফালে আহিছোঁ ফুৰিবৰ কাৰণে। কি কৰিম, ঘৰত থাকি থাকি বৰিং হৈ গৈছোঁ, ঘৰতে যাব নোৱাৰে না। পিছে আপোনালোকৰ খবৰ বাৰু ভালনে বোলো? কমেণ্ট কৰি জনাবা। পিছে চুলিৰ কাটটো নতুন কাট হয়, এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবাচোন। চালোঁ, ট্ৰাই কৰিলোঁ, খুৰাই দি কেনেকুৱা লাগে, সেইকাৰণে অলপ খুৰাই দিলোঁ। ভাল লাগিছে নে নাই ক'বা, বেয়া লাগিলেও ক'বা, কথা নাই। পিছে ঠেৰেং, পিছে গৰম কেনেকুৱা? গৰম দিন ভালেই দিছে। ভালে দিছে। দুইবাৰকৈ গা ধুলোঁ, নাই কি কওঁ, উপায়তো নাই, দুই তিনিবাৰতো গা ধুবই লাগিব আৰু গৰমত। এতিয়া আহিছোঁ দেচোন নদীৰ ফালে, অলপমান মাছ চাছ মাৰি আছে, চাওঁ কেনেকুৱা লাগে, আপোনালোকক দেখুৱাম। এইফালেও মাছ মাৰি আছে, কিবা পাইছে মাছ। এয়া নদী হয়, পানী বাঢ়ছি আৰু এতিয়া পানী আহি আছে লাহে লাহে। পূৰা একদম শুকাই গৈছিল নদীটো, এতিয়া লাহে লাহে পানী আহিছে। বেছি নাহে, একেলগে আহে আৰু এমাহলৈকে আহি যায় পানী। এডাল সেইটো শিৱ মন্দিৰ। নদী ফালে আহিলোঁ অলপ ফুৰিবৰ কাৰণে। ধুনীয়াৰ বাছ লৈ আহিছে, একদম মৰা গৰু এটা ভাঙি আহিছে। এইটো এইটো একদম গোন্ধ, ইয়াৰ পৰা যাওঁ আৰু বেকাৰ আহিলোঁ এইফালে। এনেই হ'লে এইফালে যিমান বতাহ, আজি এনেকুৱা বতাহ নাই, গৰম লাগি আছে একদম, থাকিব পৰা নাই, অলপমানো বতাহ নাই এইফালে। বেকাৰ হাত দৰে হ'ল, হয় নহয় হাতৰে? এনেই আহিলোঁ বেকাৰ। ঘৰত যে অলপমান টোপনি মাৰিলোঁ, অলপ আৰাম পালোঁ হয়। গাৰবাচি লৈছে একদম কেম্বা বাছ। এইফালেও মাছ মাৰি আছে জালেদি। আহোঁতে একদম কবৰস্থান আহি পালোঁ। এইখন কবৰস্থান বহুত ডাঙৰ আছিল, কিন্তু নদী একদম ধঁহাই লৈ গৈছে, লৈ যাই এতিয়া নাইকিয়া কৰি দিলা। দেখা পাইছে না আপোনালোকে, এইখনেই কবৰস্থান। এই বেৰাবিলাক যে দিয়া আছে, তাতে জাল আছে, এই মাছ মৰা ডুমবিলাকৰ জাল। এইখন কবৰস্থান, এডাল বগৰী আৰু তামাম খাইছিলোঁ সৰু থকা, এতিয়া নাই। বহুত দিনৰ মূৰত আহিলোঁ না এইফালে, একদম জেগাবিলাক চব বেলেগ হৈ গৈছে। এই মাখাটো মস্ত খাল আছিল, এইফালে চাই ঘৰ মানুহ আহি গ'ল। এতিয়া চব ইয়াতে মানুহে মস্ত পথাৰ আছিল আগতে, খেলা খেলিছিলোঁ ইয়াতে, আমি খেলিছিলোঁ। এতিয়া চব মাটিবিলাক বিক্ৰী হ'ল, হৈ কেনে এতিয়া আৰু মানুহবিলাক ল'লা, লৈ কেনে তাতে ঘৰ চৰ বনাই কেনে আছে আৰু আহি আছে লাহে লাহে মানুহ। এসময়ত গোটাই ফুল হৈ যাব। আহোঁতে বহুত দূৰে আহি পালোঁ, এতিয়া যাওঁ। একদম ঘামি পেলাইছি, বতাহ চতাহ নাই না। এনেই হ'লে বেলেগ টাইমত হ'লে বঢ়িয়া বতাহ, ঠাণ্ডা লাগে একদম। আজি আৰু এনেকুৱা নাই, গৰম না গৰমেই দিছে আৰু একদম মানুহ মৰি যোৱা গৰম দিছে। এইটো আমাৰ বৰ ৰিলছ ষ্টাৰ্ট হয়, এইটো একদম কি আছে ৰিলছত, ITZ আসামী অফিচিয়েল। বাপৰে বাপ, বাপৰে বাপ ৰিলছ কৰিব। ছেকেণ্ড কাবিৰ সিং বুলিয়ে কয় আমাৰ ইয়াতে চলি ভাষাই। দে এতিয়া যাই আছোঁ ঘৰত, দেখি যাওঁ আৰু ঘৰত, কি কৰিম, কাম বন নাই, এনেই অলপ ফুৰিব আহিলোঁ। তাকো ভাল লগা নাই ইমান, বতাহ চতাহ নহয়। এতিয়া আৰু আহিলোঁ কি লাভ, বতাহ খাব আহিছোঁ নদী পাৰত। অলপ কোৱালিটিটো অলপ বেয়া হ'ব পাৰে, বেয়া নাপাব আৰু আপোনালোকে। আমাৰতো আৰু DSLR নাই না, মোবাইলতে ভিডিঅ' কৰিছোঁ, আপোনালোকে ছাপৰ্ট কৰি যাব। পিছে অলপমান চেখৰ খাই ল'লোঁ। পিছে আপোনালোকে এটা কথা কওকচোন, মই ব্লগটো বনাই আছোঁ, পিছে জানা হৈছোঁ না এনেই বনাই আছোঁ ফাল্টু কৰি কেনে? কমেণ্টত জনাই দিবা কথাষাৰ, জনালে ভাল লাগে। আৰু আপোনালোকে যদি উৎসাহটো দিয়ে, মোৰো ভাল লাগে না, কি কথাৰে
বনাব জানা হৈছোঁ নাই সেইটো কথা কৈ দিলে হ'ল আৰু এইটো কথা ক'বা হেয়াৰ ষ্টাইলটো মোৰ ভাল লাগছে না শুন একদম ৰজনীকান্ত ষ্টাইল শিৱাজিতা বস্ত্ৰখানৰ দৰে আৰু এটা কথা আছিল আপোনালোকক ক'ব কাৰণে মোৰ ফাৰ্ষ্ট চেনেল .ফান কেজি চেনেলটোত কাইলৈ বা পৰহি আৰু নতুন ভিডিঅ' এটা আহি আছে আপোনালোকে ছাপোৰ্ট কৰিব নিশ্চয় আশা থাকিল এতিয়া আমি ঘৰ আহি পালোঁ গৰমত এনেকৈ থাকিব পৰা নাই এইটোত নাছে কি আৰু বাপৰে বাপ ঠিক কৰি দিলা লগ পিছে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু বাই বাই আকৌ এটা ভিডিঅ'ত নিশ্চয় লগ পাম আৰু যোনে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰা নাই এইটো কৰি ল'ব আপোনালোকে বাই বাই